সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আগন্তুক দিনবোৰ সকলোৰে বাবে মংগলময় হওক, কুশল হওক, সকলোৰে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। হাঁহৰ মাংস বনাবলৈ আগতে জুই একুৰা ধৰি লৈছোঁ। আপোনালোক সকলোৱে এনেকৈ বনাই খাইছে চাগে। আমিও অকণমান হাঁহৰ মাংস আনি পালোঁ। আচলতে মোবাইলতে ভিডিঅ' কৰা হয়। কেৰাহীত তেল দিওঁতে কেমেৰাটো অফ হৈ গ'ল। তাৰ পাছতে মাংসখিনি দিলোঁ। পিঁয়াজ মাংসত সানি লৈছিলোঁ হাঁহৰ মাংস। ইয়াতে 1.5 কেজি আছে। অলপ মা মছলা সানি ল'লোঁ আৰু পিঁয়াজখিনি ভাজি ল'লোঁ। তাতে মাংসখিনি দি মই লৰাই আছোঁ মাংস। আৰু জুইটো অলপ বতাহ মাৰি আছে, সেইকাৰণে ধোঁৱাইছে, ধোঁৱা হৈ গৈছে। আৰু খুব ধুনীয়াকৈ এতিয়া জুইডাল লাহে লাহে জ্বলিছে। কাঠখৰীয়া বাঁহখৰীয়া এনেকৈ মিলাই দিছোঁ আৰু সকলোৱে বনাই মেলি খাইছে। আৰু আমিও ভাবিলোঁ আজি এনেকৈ বনাওঁ। আচলতে আমি দুজনে নাখাওঁ বাৰু, ল'ৰা ছোৱালীৰ কাৰণে, আৰু দুজন আলহীও আছে, তেওঁলোকৰ কাৰণেই বনাইছোঁ। জুইত বনালে হাঁহৰ মাংস খাবলৈ ভাল হয়। বাৰান্দাতে জুই একুৰা ধৰি ল'লোঁ আৰু খুব বতাহ মাৰি আছে। স্ক্ৰীন দুখনো দি লৈছোঁ। দি এইখিনি মই এওঁলোকৰ কাৰণে বনাইছোঁ। আৰু দালি ভাত সেইখিনি মই গেছতে বনালোঁ। আমি দালি ভাত ভাজি এনেকৈ খাম, আৰু মাংস আমি নাখাওঁ, এওঁলোকৰ কাৰণে বনাইছোঁ। এইখিনি ভাজি আছোঁ। জিৰা গুড়ি ধনিয়া গুড়ি অকণ সানি লৈছিলোঁ আৰু পিঁয়াজ অলপ পিচিও লৈছোঁ, অলপ মিহিকৈ কাটি সেইখিনি ইয়াতে দি মেলি গোটেইখিনি লৰাই আছোঁ। এতিয়া আৰু অলপ পেকেটৰ সৈতে জিৰা গুড়ি দি দিছোঁ। আৰু এতিয়া জলকীয়া গুড়িও অলপ সানি লৈছিলোঁ, আৰু ইয়াত অলপ জলকীয়া গুড়িও ছটিয়াই দিম। পেকেটৰ পৰাই দি আছোঁ, ইয়াতে জোখমাখ নাই। আৰু অলপ দি দিছোঁ জলকীয়া গুড়ি, ধনিয়া গুড়ি, তেনেকৈ অলপ দি দিছোঁ। আৰু পিঁয়াজৰ লগতে মই জলকীয়া জালুক তেনেকৈ পিচি লৈছিলোঁ, সেইখিনিও দি দিলোঁ। এতিয়া কোমোৰা দি দিছোঁ কেইটুকুমান, জহা কোমোৰা। হাঁহত আকৌ কোমোৰা নিদিলে খাবলৈ ভাল নালাগে, সেইকাৰণে জহা কোমোৰাও দি দিছোঁ। খুব ধুনীয়া গোন্ধ এটা ওলাইছে আৰু জুইত ভাজি থকাৰ কাৰণে। বাহিৰত বহুত ঠাণ্ডা বতাহ। আদা নহৰু জলকীয়া এইখিনিও খুন্দনাতে খুন্দি পেলাই দি দিছোঁ আৰু লৰাই আছোঁ। হাঁহৰ পৰা তেল ওলাব ধৰিছে এইখিনি। আৰু আপোনালোকে সকলোৱে আজি বনাই মেলি খাইছে মাছ মাংস সকলোৱে। আৰু ময়ো আজি এনেকৈ বনালোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। লৰাই আছোঁ, তলৰ পৰা তেলখিনি এৰিব ধৰিছে। আৰু এতিয়া ইয়াত মই অলপমান গৰম পানী দিছোঁ, উতলা গৰম পানী দি দিছোঁ। এইখিনি গেছতে গৰম কৰি আনিছিলোঁ পানীখিনি। আৰু জুইডালো লাহে লাহে ধুনীয়াকৈ জ্বলিছে। পানী আৰু অলপ দিব লাগিব। এইখিনি দি এতিয়া খুব ধুনীয়াকৈ লৰাই দিম। কেৰাহীটো ডাঙৰ, ইয়াৰ জোখত ঢাকন নাই, সেইকাৰণে ঢাকি দিয়া নাই। আৰু এনেকৈ লৰাই ভাজি আছোঁ। আৰু নিমখখিনিও দি দিলোঁ মই জোখত। নিমখ অলপ মই সানিও লৈছিলোঁ মাংসখিনিত। একেবাৰতে পানীখিনি দি দিছোঁ। পিছত মই চাই লৈ আৰু অকণমান পানী দিম বাৰু। আৰু জুইতে সেই মাংসখিনি সিজি যাব। চাওক ধুনীয়া কালাৰ এটা আহিছে। ইয়াতে আলু দুটাও কাটি দি দিছোঁ। মাংস ধুনীয়া কালাৰ আহিছে হাঁহৰ মাংস। আৰু এইখিনি সিজিছেই প্ৰায়, আৰু আলুখিনি সিজিলেই হৈ যাব। মাংস সিজোতে অলপ টাইম লাগে, সেইকাৰণে আলুখিনি দেৰিকৈ দিছোঁ। কোমোৰাখিনিও জহি গৈছে, জহা কোমোৰা খুব ধুনীয়াকৈ সিজি গৈছে। চাওক খুব ধুনীয়া লাগিছে, ধুনীয়া কালাৰ এটা হৈছে। আৰু প্ৰত্যেকবাৰে এনেকৈ খোৱাই হয়। এইবাৰো আজি মঙলবাৰ আমি নাখাওঁ বাৰু, বাকী ল'ৰা ছোৱালী আৰু আলহীয়ে খাব। মাংস মোৰ প্ৰায় হৈ গ'ল। চাওক খুব ধুনীয়া কালাৰ এটা হৈছে আৰু ধুনীয়া গোন্ধ ওলাইছে। জুইত বনোৱাৰ কাৰণে, জুইত বনালে বেছি ভাল হয়, মাংসখিনি সোৱাদ হয় খাবলৈ। আৰু এতিয়া মই হটকেছ এটাতে কাঢ়ি ল'ম। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাকী আমি এতিয়া ভিতৰত ভাত খাই লওঁগৈ। আৰু আপোনালোকে সকলোৱে আজি এনজয় কৰক। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।